কথা শুনি লেখে গুছে মনৰ সংশয়। আপোনালোকে কিবা যদি থাকি যায় বা বুজাত অসুবিধা পায় প্ৰশ্ন কৰিব, কিন্তু প্ৰশ্নখিনি পাঠভিত্তিত কৰিব। আজি আমি যি পাঠৰ ওপৰত আলোচনা কৰিম তাৰ ওপৰত প্ৰশ্ন কৰিব। অন্য প্ৰশ্ন থাকিলে মোৰ লগত বেলেগকৈ আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ সংশয় দূৰ কৰিব, কিন্তু আজি প্ৰশ্নবোৰ পাঠভিত্তিত কৰিব আৰু প্ৰশ্নটো মই ব্যাখ্যা কৰাৰ অন্তত কৰিব, নতুবা লিখিতভাৱে দিব। আমি আপোনালোকৰ এই পাঠৰ মাজেদি ভাগৱতে আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ এটা প্ৰতিচ্ছবি, সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰি আছে যে আপুনি ভগৱন্ত অব্যক্ত, ভগৱন্ত নিৰাকাৰ, ভগৱন্ত নিৰ্গুণ, ভগৱন্ত অদৃশ্য। আমি ভগৱন্তক দেখা নাপাওঁ, কিন্তু ভগৱন্তৰ এটা বৈশিষ্ট্য আছে যে যদিও তেওঁ অদৃশ্য, যদিও তেওঁ নিৰ্গুণ, যদিও তেওঁ নিৰাকাৰ, যদিও তেওঁ অব্যক্ত, ভকতে নাম ল'লেই তেওঁ ব্যক্ত হৈ যায়। মনত ৰাখিব কথাটো। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। ভগৱন্ত অজ ব্ৰহ্ম, জন্মও নাই, মৃত্যু নাই, কিন্তু ভকতৰ কাৰণে তেওঁ অৱতাৰো হয়, মৃত্যুকো সাৱটি লয়। গতিকে ভগৱন্তৰ বৈশিষ্ট্য কি? ভকত প্ৰিয়। ভগৱন্ত ভকত প্ৰিয়। গতিকে ভকতৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰে। আপুনি আজি তাৰিখতো ভগৱন্তক আৱিৰ্ভাৱ কৰিব পাৰিব। কেনেকৈ? ভাগৱতে কৈছে, অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান অভক্ত জনে লৈলে নাম, পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান। আপুনি কি সমস্যাত পৰিছে, আপোনাৰ কি বিপদ হৈছে, আপুনি একান্ত চিত্তে ভগৱানক জনাই দিয়ক। লগে লগে আপোনাৰ ভগৱন্তৰ হৃদয়স্থিত হৈ আপোনাৰ সেই সমস্যাটো কাৰ গুৰিলে গ'লে সমাধান হ'ব, কি কৰিলে সমাধান হ'ব, অন্তৰতে তেওঁ ভাৱনাৰ জাগৃত কৰিব। অথবা প্ৰতিনিধি পঠাই দিব, কোনোবা প্ৰতিনিধি পঠাই দিব, যোৱা মোৰ ভকত বিপদত পৰিছে, তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰা। যেনেকৈ ব্যাসে বিপদত পৰি তলমূৰ কৰি থাকোঁতে নাৰদক পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, তেওঁৰ ভুলটো আঙুলিয়াই থৈ আহা। এয়াই হৈছে ভগৱানৰ বৈশিষ্ট্য। এতিয়া নাভি ৰজাৰ আহ্বান ক্ৰমত যেতিয়া ভকতসকলে ভগৱন্তক পাবৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে, ভগৱন্তই গম পাই গ'ল। ইয়াত কৈছে যে পাছে কৃপাময় জানিলা হৃদয়, মুকেশে ভজে নিৰ্পতি। এই যজ্ঞৰ দ্বাৰা ভগৱন্তই মোকেই ভজনা কৰিছে। কৰ্মশীল জনে আমাকো নাপাৱে, আমি ভকতৰ গতি। গতিকে কৰ্মশীল মানুহে ভগৱন্তক লাভ কৰিব নোৱাৰে। কোনবিলাকে? আমাৰ শাস্ত্ৰত কৈছে, সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আজি আমাৰ সমাজত বহুত মানুহে হৃদয়ৰ ভগৱানক পাবৰ কাৰণে তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰি আছে। গতিকে এই ভাৱেৰে যিসকলে কৰিব, কৰ্মত বিশ্বাস যাৰ, সিহঁত থাকন্ত হৰি, অতিশয় দূৰহুন্ত তাৰ, দূৰতো বিদূৰহুন্ত তাৰ। ভগৱন্ত হৃদয়তে আছে। আপুনি হৃদয়ৰ ভগৱন্তক নিবিচাৰি যদি বাহিৰত বিচাৰি ফুৰে, আপোনাৰ হৃদয়ৰ পৰা বহুত আঁতৰি গুচি যাব। কৰ্মশীল জনে আমাকো নাপাৱে, আমি ভকতৰ গতি। আপোনালোক ভকত হ'বলৈ যত্ন কৰক। কাণত গামোচা চেলেং নলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ জাতীয় পোচাক বা সংস্কৃতি। ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ গুণ লাগিব। ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কোন মানুহক ভাল পায়? যি মানুহৰ জন্ম পায় ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ প্ৰাৰ্থনা এটা কৰে, ঈশ্বৰৰ নাম এটা লয়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে
মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে। সেইটো সন্তান সকলো পিতৃ মাতৃৰ অতি মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান কেতিয়াও কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে। যে আমি কাৰ সন্তান? যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। এতিয়া আমি সেই কৃষ্ণক কেনেকৈ ভজিব লাগে? সেই কৃষ্ণক পুজিবে দ্ৰব্য, লাগে মাত্ৰ নাম। তেবে নৰে লভে ধৰ্ম, মুখ্য অৰ্থ কাম। তেতিয়া আমাৰ চতুৰ্বৰ্গ সাধন হৈ যাব দেই। নামেৰে পূজা কৰিব লাগে। পুৱা গধূলি আপুনি ঈশ্বৰৰ নাম এটা ল'বলৈ চেষ্টা কৰক। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা আপুনি মুখস্থ কৰিবলৈ পৰিয়ালৰ সকলোকে আহ্বান জনাওক। আপোনাৰ যদি 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষাও মুখস্থ নাই, সেইজন কেতিয়াও ভকত হ'ব নোৱাৰে আৰু সেইজন কেতিয়াও সংসাৰৰ পৰা উদ্ধাৰ হ'ব নোৱাৰে। যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত, সেইজন অসুৰ বুলি কৈছে। যি ঈশ্বৰৰ নাম লয়, হৰি নাম ঘোষি কলি যুগত, নিশ্চয় হৈবেক লোক ভকত। সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, যাৰ মুখত ঈশ্বৰৰ নাম, 1000টা নামৰ পৰা এটা নাম দিনটোত এবাৰ ওলাব, সেইজন ভকত। যাৰ মুখত 24 ঘণ্টাত এবাৰো ঈশ্বৰৰ নাম নোলায়, যি কোনো দিনে ঈশ্বৰৰ নাম নলয়, কদাচিতো নলবই মহুৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। সেইজন মানুহৰ ৰাক্ষস বুলি কৈছে দেই। দেখাত মানুহ, তেওঁ স্বভাৱটো ৰাক্ষস। তেওঁ কিহৰ কাৰণে জীয়াই আছে? ঈশ্বৰৰ গুণ নাম নোলোৱা, ঈশ্বৰৰ গুণ নাম মুখত নহা মানুহবিলাক খাবলৈ জীয়াই আছে বুলি কৈছে। সেইবিলাক মানুহৰ স্বভাৱটো কি? খাবলৈ জীয়াই থাকে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, লিভ টু ইট বাট ন' ইট টু লিভ। জীয়াই থাকিবলৈ খাবা, খাবলৈ জীয়াই নাথাকিবা। আমাৰ সমাজত এতিয়া বহু মানুহ খাবলৈ জীয়াই আছে। জুতিয়ে বুদ্ধিয়ে পালেই ভাল, নহ'লেই কাল। সেইকাৰণে এনেকুৱা স্বভাৱৰ বহুত মানুহ আছে। অকণমান আঞ্জাত ভাজিত নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। সেইটো স্বভাৱ যাৰ আছে, সেইখিনি খাবলৈ জীয়াই থকা মানুহ দেই, মনত ৰাখিব। আপোনালোকৰ সেইটো স্বভাৱ এৰিব, কাৰোবাৰ যদি তেনেকুৱা স্বভাৱ আছে। কাৰণ লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা স্বভাৱৰ কাৰণে দৈত্য গুৰু শুক্ৰাচাৰ্যক নাকচ কৰিছে। লক্ষী স্বয়ম্বৰত লক্ষীক বাপেকে আহি চিনাকি কৰি দিছে, এয়া তোমাৰ ৰজা মহাৰজা তোমাক পাবৰ কাৰণে বহি আছে। এইজন দুৰ্বাসা, এইজন মানে পৰশুৰাম, এইজন দৈত্যগুৰু শুক্ৰাচাৰ্য, এইজন বিধাতা মানে সৃষ্টিকৰ্তা ব্ৰহ্মা, এইজন শংকৰ মানে শিৱ, এয়া 4 সিদ্ধ, এয়া মানে ইন্দ্ৰ, চবকে লগতে চিনাকি কৰি দিছে। তেতিয়া লক্ষীয়ে স্বামী নিৰ্বাচনৰ ক্ষেত্ৰত কেনেকুৱা মন্তব্য দিছে, যিখিনি নজানিলে আপোনালোকো কেতিয়াবা বিপদত পৰিব। আমাৰ গাভৰু ছোৱালীবিলাকে ভাল স্বামী পাবলৈ হ'লে ভাগৱত পঢ়িবলৈ যত্ন কৰিব দেই। ভাগৱতত কেনেকুৱা স্বামী বিচাৰিব লাগে চব নিয়ম আছে, আৰু ডেকা ল'ৰাই কেনেকুৱা ছোৱালী পাব লাগে চব ভাগৱতত লিখা আছে। গতিকে আপোনালোক ডেকা গাভৰুবিলাকে পঢ়ি ল'ব, তেতিয়া ভৱিষ্যত জীৱনটো শান্তি হ'ব। সেইকাৰণে তেওঁ প্ৰথমতে দুৰ্বাসাৰ ওচৰত গৈ পেলাই কৈছে, আচন্ত দুৰ্বাসা